বেচেলিমাৰীত উলহ মালহেৰে পালন কৰা হ'ল ৰংজালী বৈশাগু উৎসৱ। নমস্কাৰ, আপোনালোকে চাই আছে এনি ক্ৰনিকলৰ খবৰ আৰু আন এটি বিশেষ খবৰৰ সৈতে চিত্ৰশালাত মই দিল ৰাণা। এইবাৰ বেচেলিমাৰীৰ বড়ো যুৱকসকলে প্ৰথমবাৰৰ বাবে শুভাৰম্ভ কৰিলে ৰংজালী বৈশাগু উৎসৱ। যোৱাকালি বেচেলিমাৰীৰ বাথৌ থানচালিত অনুষ্ঠিত কৰা হ'ল ৰংজালী বৈশাগু উৎসৱ। বেচেলিমাৰীৰ বড়ো যুৱক যুৱতীসকলে বয়োজ্যেষ্ঠ ব্যক্তি তথা উপদেষ্টাসকলৰ সহযোগত পতাকা উত্তোলন কৰি প্ৰথমবাৰৰ বাবে বেচেলিমাৰী গাঁৱৰ প্ৰাংগণত ৰংজালী বৈশাগু উৎসৱত শুভ উদ্বোধন কৰে। নিজ নিজ জাতীয় সংস্কৃতি ৰক্ষা কৰাৰ মূল উদ্দেশ্যেই উৎসৱটো পালন কৰা হয়। জানিব পৰা মতে বড়ো যুৱ মঞ্চখন অনুষ্ঠান ভিত্তিত পঞ্জীয়নকৰণ কৰা হোৱা নাই যদিও কৰিবলৈ চেষ্টা অব্যাহত ৰখা হৈছে। বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যক লৈ অনুষ্ঠানটি আয়োজন কৰা হয়। এই পবিত্ৰ ৰংজালী বৈশাগু উৎসৱ উপলক্ষে সন্ধিয়া এটি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই আনন্দময় সাংস্কৃতিক অনুষ্ঠানত নৃত্য পৰিৱেশন কৰিবলৈ অসমৰ বিভিন্ন জিলাৰ পৰা নৃত্য শিল্পীসকলক আমন্ত্ৰণ কৰি অনা হয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰিত শিল্পীসকলে বড়ো নৃত্যকে আদি কৰি অসমৰ নানা জাতি জনজাতিৰ সাংস্কৃতিক নৃত্যসমূহ পৰিৱেশন কৰি সাংস্কৃতিক অনুষ্ঠানটি অতি আকৰ্ষণীয় কৰি তোলে। আকৰ্ষণীয় সাংস্কৃতিক নৃত্যই ৰাইজৰ মন প্ৰফুল্লিত কৰি তোলে। অনুষ্ঠানটিৰ মাধ্যমেৰে বয়োজ্যেষ্ঠ ব্যক্তি তথা উপদেষ্টাসকলে উঠি অহা নৱপ্ৰজন্মৰ শক্তিশালী যুৱক যুৱতীসকললৈ সাংস্কৃতিক ক্ষেত্ৰত অমূল্য বাৰ্তা প্ৰেৰণ কৰে আৰু শিক্ষাৰ লগতে নিজৰ সংস্কৃতিৰ গুৰুত্বৰ কথা সোঁৱৰাই দি ৰক্ষা কৰিবলৈ আহ্বান জনায়। বড়ো যুৱ মঞ্চখন অনুষ্ঠান ভিত্তিত পঞ্জীয়ন কৰা হৈছে নে নাই? কৰাৰ ব্যৱস্থা আমি কৰিছোঁ, কাৰণ আইনমতে বহুত পদে পদে কৰি যাবলগীয়া কাম আছে। সেইবিলাক আমি কৰাৰ ব্যৱস্থা আমি অলৰেডি ব্যৱস্থা কৰিছোঁ। কিন্তু এইটো এদিন দুদিনত হোৱা বস্তু নহয়, এমাহ দুমাহত হোৱা বস্তু নহয়, কমেও চাগে বছৰটো লাগিব আৰু এইটো সম্পূৰ্ণ হ'বলৈ। সৰ্বশেষত আন এটি অন্তিম প্ৰশ্ন সুধিব বিচাৰোঁ। বেচেলিমাৰী বড়ো জনগোষ্ঠীৰ বয়োজ্যেষ্ঠ ব্যক্তি তথা অনুষ্ঠানটিৰ উপদেষ্টা মহোদয়ক যে এই প্ৰশ্নটি খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে উঠি অহা নতুন চামৰ শক্তিশালী যুৱক যুৱতীসকললৈ আপোনালোকে কেনেধৰণৰ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে? ইয়াত আমাৰ উঠি অহা জেনেৰেশ্যনক আমি বহুত ধৰণৰ বাৰ্তা দিব পাৰোঁ। যিমানে শিক্ষিত নহওক, সংস্কৃতিটো আমাৰ প্ৰয়োজন আছে। যিমানে ধন সম্পত্তি নাথাকক, আমাৰ সংস্কৃতিটোৰ প্ৰতি জ্ঞান যদি নাথাকে, তেতিয়াহ'লে তেওঁৰ ধন সম্পত্তি, তেওঁৰ শিক্ষা, সেইবিলাক আমাৰ জনসাধাৰণৰ মাজত প্ৰদৰ্শন কৰিব নোৱাৰিব। গতিকে আমি এইটো বাৰ্তা দিব বিচাৰোঁ, যোনে যিমানে শিক্ষা নলওক, নিজৰ সংস্কৃতিটো ৰক্ষা কৰিলেহে আমাৰ জাতিটো থাকিব। ধন্যবাদ 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 থাকিল আপোনালোকলৈ। সন্মানীয় ৰাইজসকল, এই অনুষ্ঠানটো আমি ইমানতে সামৰিলোঁ। ইয়াৰ পিছত যি অনুষ্ঠান আছে, সেই অনুষ্ঠানটি মই চলাই নিবলৈ কাৰণে